মৰমৰ ভাইটি ভণ্টিসকল, আজি আকৌ আমি ক্লাছ 3ৰ ইংৰাজী কবিতাৰ আবৃত্তি লৈ আহিছোঁ। আহা তেনেহ'লে ভিডিঅ'টো আমি চাই লওঁ। কবিতাটোৰ নাম লিটিল raindrops। Where do you come from? You little drops of rain. Pitter patter, pitter patter, down the window pane. They won't let me walk, and they won't let me play, and they won't let me go out of doors at all today. এতিয়া ইয়াৰ অৰ্থ শিকিম। কবিতাটোৰ নাম লিটিল raindrop, সৰু বৰষুণৰ টোপালবোৰ। Where do you come from? তুমি ক'ৰ পৰা আহিছা? You little drops of rain, তুমি সৰু বৰষুণৰ টোপাল। Pitter patter, pitter patter, টিপ টাপ টিপ টাপ। Down the window pane, খিৰিকীৰ পাল্লাইদি তললৈ। They won't let me walk, সিহঁতে মোক খোজ কাঢ়িব নিদিব। And they won't let me play, আৰু সিহঁতে মোক খেলিব যাব নিদিব। And they won't let me go, আৰু সিহঁতে মোক যাব নিদিব। Out of doors at all today, ঘৰৰ বাহিৰত মুঠতে আজি। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।